হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে জনপ্ৰিয় ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখন অন্তিম পৰ্যায়ত উপনীত হৈছেহি। এই বৰষুণ ধাৰাবাহিকখনৰ ঠাইত এখন নতুন ধাৰাবাহিক সম্প্ৰচাৰিত হ'বলৈ গৈ আছে, যাৰ নাম হৈছে ৰ'দৰ ফুল। এই ৰ'দৰ ফুল ধাৰাবাহিকখনত বহুতো পুৰণি অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। বৰষুণ ধাৰাবাহিকখনৰ দৰে এই ৰ'দৰ ফুল ধাৰাবাহিকখনো যাতে সকলোৱে মৰমেৰে আদৰি লয় তাৰে আশা কৰিলোঁ। এই ৰ'দৰ ফুল ধাৰাবাহিকখন সন্ধিয়া 7:30 বজাত উপভোগ কৰিবলৈ পাব ৰং চেনেলত অহা 24 জুলাইৰ পৰা। আপোনালোকে কোনে কোনে বাৰু এই নতুন ধাৰাবাহিকখন চাবলৈ আগ্ৰহী হৈ আছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।